Everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now. I made mistakes, but now. Friends, good morning. আজি হৈছে 20 জুন ৰাভা দিৱস। সকলোকে পবিত্ৰ ৰাভা দিৱসৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া 10টাই বাজিলে আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি মেলি আজৰি হ'লোঁ। ৰাতিপুৱা বৰষুণ দি আছিলে আৰু সেইকাৰণে আজি ওলাই যোৱাও নহ'ল। এনে ৰাতিপুৱা অলপ ওলাই যাম খোজ কাঢ়িবৰ কাৰণে আৰু এতিয়া বৰষুণ এৰিলে বাৰু। এতিয়া হ'লেও বতৰটো ইমান ভাল নহয়, কিন্তু এটা ভাল লাগিছে যে গৰমটো নাই বাৰু, নহ'লে বেছি গৰম হ'লে একদম অশান্তি লাগি যায়। কিবা এটা কোৱা আকৌ, কৈ দিয়া আজি কিবা এটা। আৰু কাম বন কৰি আজি হৈছে বাৰু, এতিয়া ঘৰটো মুচিবলৈ আছে, মুচি মেলি লওঁ। মিষ্টাৰ যাব বজাৰলৈ, আজি পনীৰ বনাম বুলি ভাবিছোঁ, পনীৰ আনিবলৈ যায় তে কৰি লওঁ। কি খাইছা? আম খাইছা নি? আৰু এইফালে আমাৰ ধুনুৱে আম খাই আছে। এইফালে এইটো 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 কোনে খাব? এইটো ফুটটো যেনিবা নাই, মোৰ ভাগৰ ফুটটো লৈ থয় আৰু পনীৰৰ চব্জিখিনি বনাবৰ কাৰণে মই এয়া পনীৰ এনেকৈ কাটি লৈছোঁ। 7টামান কাজু লৈছোঁ, 2টা ডাঙৰ চাইজৰ পিঁয়াজ অলপ ডাঙৰকৈ কাটি লৈছোঁ, এটুকুৰা আদা এনেকৈ সৰু সৰুকৈ লৈছোঁ অলপ, আৰু 3টা নহৰু আৰু লৈছোঁ, লগতে এয়া 2টা ডাঙৰ চাইজৰ বিলাহী এনেকৈ কাটি লৈছোঁ। কেৰাহীটো গৰম হ'ল, ইয়াতে মই এতিয়া অকণমান ৰিফাইন তেল দিছোঁ আৰু লগতে এচামুচ বাটাৰ দিছোঁ। এতিয়া ইয়াতে মই 3টা ইলাচি আৰু 4টামান লং দিছোঁ। কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। এতিয়া ইয়াতে মই আদা আৰু ৰচুনখিনি দি দিছোঁ। এইখিনি এতিয়া অলপ ভজা হৈছে, ইয়াতে মই দিম কাটি ৰখা বিলাহীখিনি আৰু লগতে কাজু কেইটাও দি দিছোঁ। এতিয়া এইখিনি মই 5 মিনিটমানৰ কাৰণে ঢাকোন এখন লগাই দিম। 5 মিনিটমান সিজিবলৈ দিব লাগিব। লগাই দিছোঁ। এইখিনি হৈ গৈছে। এতিয়া মই অলপ ঠাণ্ডা হ'বলৈ দি মিক্সিত ধুনীয়াকৈ এইখিনি পেষ্ট বনাই ল'ম আৰু এইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ মই। পুনৰ মই একেটা কেৰাহীতে অলপ ৰিফাইন দিছোঁ, বাটাৰ দিছোঁ অলপ, আৰু এটা পিঁয়াজ কাটি থৈছিলোঁ দি দিছোঁ। এতিয়া লগতে এটা কেঁচা জলকীয়াও দিছোঁ। অলপ ৰঙচুৱা হোৱালৈ ভাজি ল'ম এতিয়া মই এইখিনি। ইয়াতে দিছোঁ 1 চামুচ হালধি আৰু অকণমান দি দিছোঁ মই 1 চামুচ ৰেড চিলি, আধা চামুচ দিছোঁ গৰম মছলা, আধা চামুচ জিৰা, গোটেইখিনি মিক্স কৰি দিম এতিয়া মই ভালদৰে। 1 চামুচ ধনিয়া পাউডাৰ দিছোঁ। এতিয়া ইয়াতে মই যিটো পেষ্ট বনাই ৰাখিছিলোঁ বিলাহী, আদা, ৰচুন, পিঁয়াজৰ, সেইখিনি দি দিছোঁ আৰু গোটেইখিনি ভালদৰে মই মিক্স কৰি দিছোঁ। এক মিনিটমানৰ কাৰণে ঢাকোনখন লগাই দিছোঁ মই।
মাছ মাংসটো প্ৰায় খায়ে থকা হয়, সেইকাৰণে আজি ভাবিলোঁ পনীৰকে খাওঁ। পনীৰটো আমাৰ বৰ বেছি খোৱা নহয়, যিহেতু হাজবেণ্ডে ইমান ভাল নাপায় পনীৰটো। তথাপিও খাই মাজে মাজে, মই কিন্তু পনীৰ খাই ভালেই পাওঁ। এইখিনি ভজা হৈছে, এতিয়া ইয়াতে মই পানী দি দিছোঁ। আৰু এতিয়া ইয়াতে মই পনীৰ কিপিচ দি দিম। এতিয়া 10 মিনিটমানৰ কাৰণে ঢাকোনখন লগাই মিডিয়াম ফ্লেম কৰি থৈছোঁ মই। আৰু আজি মেইন বস্তুটোৱে দিবলৈ পাহৰিছিলোঁ, নিমখ। প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ। আৰু এইফালে পনীৰৰ চব্জি হয় মানে মই এইফালে পটল ফ্ৰাই কৰোঁ আৰু আলু ভাজি অকণমান বনাই দিম, যিহেতু আমাৰ হাজবেণ্ডে আলু নহ'লে ভাত খাবলৈ বেয়াই পায়, সেইকাৰণে মই আলু চব্জি অলপ বনাই দিওঁ। আৰু এই আমাৰ এইফালে পনীৰ ৰেডি হৈ গৈছে। এইখিনি চাওক কিমান ধুনীয়া কালাৰ। এতিয়া পনীৰৰ চব্জি হ'লে বাবুক গাটো ধুৱাই লওঁ। এতিয়া মই যাওঁ বাবুক গাটো ধুৱাই লওঁগৈ। হেৰা টিভি চোৱাতহে একদম ব্যস্তচোন। মাম খাবা নি? হেৰা এইফালে হাই। মাম খাবানে? মামা বোলাই মাম খাওঁগৈ বোলা। আৰু ভাত পানী খাওঁগৈ এতিয়া। বাবুক খোৱালোহি, আকৌ খাব চাগে আমাৰ লগত। এনেই আৰু তাৰনো কি আৰু, ইমান ভাত খাব ইচ্ছা নকৰে আজিকালি। আৰু ভাত হৈ গ'ল, ভাত খাই লওঁ আমি। আজি এইটো মেইন বোলে ভোট জলকীয়া। ভোট জলকীয়া খাই নাই বাৰু, আমি কিন্তু ভোট জলকীয়াহে খাওঁ দেই। তেন্তে ভাত খাই লওঁ, আৰু পনীৰ খাবলৈ কেনেকুৱা হৈছিলে জনাম বাৰু। খাই লওঁ তেনেকৈ। এটা পিজ্জা অৰ্ডাৰ দিছিলোঁ, আহি গ'ল। আৰু এতিয়া খাম আমি পিজ্জা আনবক্সিং। এইয়া ক'ৰপৰা আনিছা? কি আছিলে সেইটো? ফ্ৰেছ ফ্ৰম অভেন চাকনাডা ফুড চাৰ্ট। কেনেকুৱা পাইছা? লগত চাহ। তেতিয়াহ'লে ষ্টাৰ্ট কৰি দিম। ফিনিছ হ'ব। খাই লওঁ তেতিয়া পিজ্জা। আৰু এইপিনে খাই আছে, বাবুকো খুৱাই মেলি ল'লোঁ। হাই ফ্ৰেণ্ডছ, এতিয়া 7:30মান হ'লগৈ। আমি চাহ খালোঁ, পিজ্জাও খালোঁ লগতে। আৰু আজিৰ দিনত পনীৰ খাবলৈ ভালেই হৈছিলে। আপোনালোকে যদি এনেকৈ খোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। মই খাই ভালেই পালোঁ, আপোনালোকেও চাব পাৰে এবাৰ বনাই। আৰু আজি ইমান ভিডিঅ' কৰা নহ'লেই, ইমান এলাহ হৈছে নহয়, ভিডিঅ' কিবা কৰিব মনেই নগ'ল। আৰু ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ। আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি কিবা ভুল দেখে সেইটোও দেখাই দিব। আৰু যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল বটনটো অন কৰি দিব, তেতিয়াহে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।